বুৱাৰী অ' বুৱাৰী অ' মা কিয় মাতিছিলে কওক মানে বুৱাৰী তোমাৰ ৰন্ধা বঢ়া হৈছেনে নাই আমিতো ঘৰতে থকা মানুহ ইটো সিটো খাই থাকোঁ আমি ভোকটো অনুভৱ কৰিবলৈ নোৱাৰোঁ কিন্তু বাবা পথাৰত আছে নহয় তাৰ চাগে বৰ ভোক লাগিছে মোৰ ৰন্ধা বঢ়াৰ কাম সকলো হ'লেই মা তৰকাৰীখিনি উতলি আছে ল'ৰাটোৱে আমাৰ তিনিজনীকে সুখত ৰাখিবলৈ কিমান কষ্ট কৰিছে তাৰ দুখ বেজাৰবোৰ যদি আমি বুজি নাপাওঁ কোনে বুজি পাব নিজে পঢ়া শুনা নকৰাকৈ ভৈনীয়েকক ভাল স্কুলত পঢ়াইছে টিউচনো দিছে তাৰ কথা ভাবিলে মোৰ বৰ বেয়া লাগে জানানে অ' মা এনেকুৱা ককায়েক ভৈনীয়েকৰ মৰম মই কিন্তু আজিলৈকে ক'তো দেখা নাই মইতো ককায়েক ভৈনীয়েকৰ মাজত এষাৰো ক'ব নোৱাৰোঁ ককায়েকৰ কাৰণে ভৈনীয়েকজনী একেবাৰে কলিজাৰ এফাল বুৱাৰী তোমাৰ বাৰু আমাৰ সংসাৰখন বেয়া লাগে নেকি আমি দুখীয়া হ'ব পাৰোঁ কিন্তু আমাৰ সংসাৰখনত সুখৰ একেবাৰে অভাৱ নাই মোৰ ল'ৰা ছোৱালী দুটাক দেখিলে মোৰ কলিজাখন হাত পৰি যায় মা এইষাৰ আকৌ আপুনি কি কথা ক'লে এইখন আপোনাৰ সংসাৰ বুলি ক'লে যে এইখন সংসাৰত মানে মই নাই আপুনি মানে মোক এতিয়াও নিজৰ বুলি ভাবিব পৰা নাই নহয় বুৱাৰী মই আচলতে তেনেকৈ বুজাব বিচৰা নাছিলোঁ নহয় সেয়া তুমি ভুল বুজিলাই নহয় বুজিলোঁ মা আপোনাৰ কাৰণে আপোনাৰ দুটাহে সন্তান আপুনি মোক এতিয়াও নিজৰ সন্তান বুলি ভাবিব পৰা নাই বুৱাৰী তুমি কিন্তু এনেকৈ ঠেহ লাগিলে মোৰ বৰ বেয়া লাগিব মই ঠেহ ধৰাৰ কথা যদি আপুনি কয় ঠেহ ধৰিমে ন উখ ৰাম কি যে হ'ব নহয় বুৱাৰী আচল কথাটো শুনা আমাৰ সংসাৰখনত আজি মই যোনখিনিত আছোঁ কেইদিনমানৰ পাছত তুমি থাকিব লাগিব সেইকাৰণে তোমাক সিহঁতকেইটাৰ লগত তুলনা কৰা নাই আকৌ অ' তাৰমানে আপুনি ক'বলৈ বিচাৰিছে মই অতি সোনকালে বুঢ়ী হৈ যাম নাই নাই বুৱাৰী মই কিয় তেনেকৈ ভাবিম ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ মোৰ বোৱাৰীজনী ভালে কুশলে থাকক মোৰ আয়ুসখিনিও তাইক দি দিয়ক মা আপুনি সঁচাকৈ মোক ইমান ভাল পায় অ' আকৌ তোমাৰ বাহিৰে মোৰ আপোন বুলিবলৈ কোন আছে মোৰ নিজৰ সন্তানকেইটাক মই এখন দেশে লগ পাওঁ তোমাৰ লগতে দেখোন মই 24 ঘণ্টা থাকোঁ মা অ' মা বৌ ক'ত আছা তোমালোক বুৱাৰী সিয়া মাজনী আহি পালেহি পৰি আহিলা অ' বৌ আহিলোঁ বহুত ডাঙৰ ভাল খবৰ এটা আছে জানানে বৌ মা বহুত ডাঙৰ খবৰ দাদা ক'লৈ গ'ল ন এইখিনি সময়ত ককায়েৰক ঘৰত বিচাৰিলে ক'ত পাবি তাক যদি লগ পাবলৈ হয় তেনেহ'লে পথাৰলৈ যাব লাগিব পৰি পিছে কি ভাল খবৰ নো আমাক নোকোৱা নেকি নহ'ব দেই বৌ ভাল খবৰটো আগতে দাদাক জনাব লাগিব তাৰ পাছতহে তোমালোকক জনাম মাজনী ককায়েৰে বৌৰে মাজতনো কি পাৰ্থক্য ককায়েৰতকৈ বৌৰে কম নহয় নহয় ক দে বৌৰে জানো শুনিবলৈ মন নাযায় কি হ'লনো তোৰ কিহৰ ইমান ভাল খবৰ আনিলি কচোন বৌ তুমি বেয়া নাপাবা তোমাকো ক'ম কিন্তু আগতে দাদাক ক'ম অ' মা বোলা না কথাটো ক'বলৈ নাপায় মোৰ বহুত অশান্তি লাগি আছে দাদাক কেতিয়া লগ পাম কেতিয়া ক'ম বোলা না মোৰ লগত পথাৰলৈ মইনো তোৰ কি হওঁ তই মোক ভাল খবৰ জনাবলৈ তোৰ ভাল খবৰ শুনাৰ অধিকাৰ কেৱল ককায়েৰৰহে আছে মোৰ নাই নহয় মাজনী সিয়া বৌৰে ঠেহ লাগিলেই নহয় বৌ তুমি জানানে আজি আমাৰ পৰীক্ষাৰ ৰিজাল্ট দিছিল আৰু মই পাছ কৰিছোঁ 1 নম্বৰ পজিশ্যনত আছোঁ এই হয় এইটো দেখোন বহুত ভাল খবৰ এইটো খবৰ ককায়েৰে শুনিলে নাচি বাগি গোটেইটো ক'বই নোৱাৰা হৈ যাব মাজনী তই সঁচাকৈ কৈছ তই ইমান ভাল ৰিজাল্ট কৰিলি মা তুমি আকৌ মোক সঁচাকৈ বুলি সুধিবলৈ আহিছা তোমাৰ নিজৰ জীৰ ওপৰত বিশ্বাস নাই আছে আছে মাজনী ভগৱানে তোক ভালে ৰাখক তই আৰু আগুৱাই যা জীৱনত ডাঙৰ মানুহ হ হ'ব মা ইমান আশীৰ্বাদ নিদিলেই হ'ব তথাস্থ বুলি কৈ দিবা একেবাৰতে সকলো হৈ যাব অ' বুৱাৰী তুমি নহ'লে এটা কাম কৰাচোন বাবাৰ কাৰণে ভাতখিনি টিফিনতে ভৰাই দিয়া মই তাক পথাৰতে দি থৈ আহিম ঠিক আছে মা আপুনি অকণমান ৰখক মই এতিয়া টিফিনটো পেক কৰি লৈ আহিছোঁ বৌ আজিনো কি ৰান্ধিলা সি ভাল পোৱা বস্তু ৰান্ধিছানে অ' বুৱাৰী তই চিন্তা কৰিব নালাগে দেই ককাৰে খাই ভাল পোৱা বস্তু ৰান্ধিছোঁ ঔটেঙা দি মাটিমাহ ৰান্ধিছোঁ গৰৈ মাছ কেইটামান আছিল তাকে পুৰি দিছোঁ ভেন্দি আকৌ আলু ভাজিছোঁ অ' বৌ সি আকৌ আমৰ আচাৰ খাই বৰ ভাল পায় নহয় আচাৰ অকণমানো বান্ধি দিবা হ'ব দে এজনী ককাৰে কি খাই ভাল পায় কি খাই বেয়া পায় তোতকৈ বৌৰে বেছিকৈ জানে কি হ'ব মই যেন একো নাজানোৱেই তাই সকলো জানে হয় দিয়া এজনী মহামন্ত্ৰী ককায়েকৰ সকলো তাইহে জানে হ'ব মা বৌয়ে কি জানে বৌতকৈ মই দাদাক বেছিকৈ ভাল পাওঁ সি কি খাই ভাল পায় কি খাই বেয়া পায় মই সকলো জানো বৌতকৈ 1% হ'লে বেছিকৈ জানো মই জানো দে বৌৰেতকৈ যে তই ককায়েক বেছিকৈ ভাল পাওঁ সেইটো কথা আমি সকলোৱে জানো মা এইটো টিফিন লওক দিয়া বৌ মোক দিয়া মা আপুনি দেখোন ৰাতিপুৱাৰ পৰা ভাতেই খোৱা নাই আপুনি নাখায় নেকি কি যে কোৱা আৰু দেই বুৱাৰী এক যদি এতিয়া মই ককায়েকৰ ওচৰলৈ লৈ নাযাওঁ তাই মোক শান্তিত থাকিবলৈ দিবনে খাবলৈ দিবনে শুবলৈ দিব বৌ তুমি টেনশ্যন নকৰিবা মই যাম দাদাক খবৰটো দিম টিফিনটো দিম আৰু গুচি আহিম উভতি আহি আমি তিনিজনী একেলগে বহি খাম ঠিক আছে যা তেনেহ'লে দেৰিকৈ নাথাকিবি কিন্তু মা তুমি কোৱাচোন আজি মই এইখিনি যে পাইছোঁহি তাৰ কাৰণে একমাত্ৰ দাদাৰ কাৰণে মই সৰু থাকোঁতে যেতিয়া দেউতা ঢুকাই গৈছিল তেতিয়া দাদাই মোক চম্ভালিছিল দাদাই মোক ইমান ডাঙৰ কৰিলে কষ্ট কৰি লিখাই পঢ়াই এইখিনি পোৱালেহি সি মোৰ পঢ়াৰ ক্ষেত্ৰত আজিলৈকে একো এটাই অভাৱ হ'বলৈ দিয়া নাছিল ক'ৰ পৰা কেনেকৈ কি কৰি আনে নাজানো মই নাই বুলি কোৱাৰ পাছতেই সি মোক সকলো যোগাৰ দিছিল নোৱাৰোঁ মা মই দাদাক কেতিয়াও পাহৰিব নোৱাৰোঁ তাৰ কষ্ট মই কেতিয়াও পাহৰিব নোৱাৰোঁ অ' মাজনী তই ঠিকেই কৈছ তোৰ ককাৰে তোক পঢ়াবৰ কাৰণে কি কৰা নাই সকলো কৰিছে এইটো কথা স্বীকাৰ নকৰিলে ভুল হ'ব মোৰ ল'ৰাটোৱে বহুত কষ্ট কৰিছে বহুত কষ্ট কৰি তোক পঢ়াইছে ঘৰখনো চলাইছে মই জানো মা মোৰ দাদাই মোৰ কাৰণে কিমান কষ্ট কৰিছে মোক পঢ়াবলৈ কি কি কৰিছে মই সকলো জানো সেইকাৰণে এই ভাল খবৰটো সকলোতকৈ আগতে তাকেই দিব বিচাৰিছিলোঁ সৌৱা দেখিছ মাজনী তোৰ ককাৰে এইডাল ৰ'দত পথাৰত কিমান কষ্ট কৰি আছে সঁচাকৈ দাদা বহুত কষ্ট হয় আহা মা আহা দাদা এয়া ল তোৰ কাৰণে টিফিন আনিছোঁ পৰি আজি কি হ'ল মানে তই পথাৰলৈ আহিলি যে তাকো মোৰ কাৰণে টিফিন লৈ তোৰ আজি মোৰ প্ৰতি বৰ মৰম উপজিছে নেকি
কি কথা কৈছ দাদা? তোৰ প্ৰতি মোৰ মৰম উপজিব লাগে নেকি? তই দেখোন মোৰ এনেও মৰমৰ। দাদা মই তোৰ ওচৰলৈ কিয় আহিছোঁ জান? বহুত ভাল খবৰ এটা আছে দাদা, বহুত ভাল খবৰ এটা আছে। বহুত ভাল খবৰ? কি ভাল খবৰনো কচোন? তই জাননে নাজান দাদা, আজি আমাৰ হাই ছেকেণ্ডেৰী ৰিজাল্ট দিছে। মই ফাৰ্ষ্ট পজিশ্যনত আছোঁ। কি কৈছ পৰি? তই সঁচাকৈ ফাৰ্ষ্ট পজিশ্যনত আছ? আকৌ ফাৰ্ষ্ট পজিশ্যনত আছোঁ। আকৌ ৰিজাল্টটো লৈ মই চিধা দৌৰি দৌৰি তোৰ ওচৰলৈ আহিছোঁ। ব'ল তই মোৰ লগত এতিয়া কলেজলৈ যাব লাগিব। বা পৰি, তই মোক সুখী কৰি দিলি দেই। মই বহুত সুখী পৰি। এতিয়া মোৰ গাটো কিবা 700-800হে লাগিছে। পথাৰত মোৰ মন নবহে। ব'ল ঘৰলৈকে যাওঁগৈ ব'ল। বাবা পৰিয়ে ইমান ভাল ৰিজাল্ট কৰা বুলি ওচৰ চুবুৰীয়াই গম পোৱাৰ পাছত কিবা এটা খাবলৈ বিচাৰিব নহয়। কি কৰা যায়? চাহ বিস্কুটকে যোগাৰ কৰোঁ নেকি? অঁ মা, তুমি ঠিক কথাই কৈছা। তাই খবৰ ল'বলৈতো ওচৰ চুবুৰীয়া ইটো সিটো আহিবই। মোৰ হাতত দেখোন এটকাও নাই, ফুটা কৰি এটাও নাই। কি কৰা যায়? চেনি, চাহপাত, বিস্কুট অকণমান সৰহকৈ লাগিব দেচোন। ওচৰ চুবুৰীয়া মানুহ ইটো সিটো আহিয়ে থাকিব নহয়। মা, তোমালোক গৈ থাকাচোন। মই দোকানৰ পৰা চেনি অকণমান, চাহপাত অকণমান, বিস্কুট কেইটামান আৰু তামোল পাণখিনি লৈ যাম। যোৱা। অ' দাদা, এইবোৰ সকলো তোৰ কাৰণেই হৈছে জাননে? তই যদি মোক ইমান কষ্ট কৰি নপঢ়োৱালি হয়, মই এইখিনি কেতিয়াও কৰিব নোৱাৰিলোঁ হয়। মই তোৰ লগত সদায় আছোঁ। তই নিজকে কেতিয়াও অকলশৰীয়া বুলি নাভাবিবি। তই মুঠতে নিজৰ লক্ষ্যত উপনীত হ। তই আগুৱাই যা। নিশ্চয় দাদা, নিশ্চয়। বাবা আমি এতিয়া গৈ থাকোঁ, তই কিন্তু সোনকালে আহিবি। হ'ব দিয়া মা, তোমালোকে ঘৰত গৈ ভাত পানী খাই লোৱাগৈচোন। মই পামগৈ। যোৱা। বা ভাস্কৰ, তই দেখোন হাঁহি হাঁহি আহিছ। বৰ ফূৰ্তি লাগি আহিছে নেকি? আৰে তই গমেই নাপাওঁ নেকি? তাৰ ফূৰ্তি নালাগি কাৰ ফূৰ্তি লাগিব? তাৰ ভৈনীয়েকে ফাৰ্ষ্ট পজিশ্যনত থাকি পাছ কৰিছে। হয় নেকি? তেনেহ'লে দেখোন সি আমাক পাৰ্টি এটাই দিব পাৰে। অঁ আকৌ তোৰ ভণ্টি মানে আমাৰো ভণ্টি। তোৰ ভণ্টিয়ে যিহেতুকে ইমান ধুনীয়াকৈ পাছ কৰিছে, তেনেহ'লে আমাক পাৰ্টি এটা দিব লাগে আকৌ তই। চা ভাই, তহঁতক যদি ভালকৈ এসাঁজ খুৱাব পৰা হয় মোৰো ভাল লাগিল হয়। কিন্তু মোৰ এতিয়া এনেকুৱা অৱস্থা, মই চাহ বিস্কুট কোনো বাকী কৰিহে নিব লাগিব। আমি আকৌ ভাত পানী চাহ তাহ নাখাওঁ নহয়। বেলেগ কিবা এটা পোৱা হয় ভাল আছিল। অঁ, তোৰ ভনীৰ নামত কিবা এটা খাবলৈ পোৱা হয় ভাল আছিল আকৌ। চা ভাই, তহঁতে জানই মই সেইবোৰ নাখাওঁ। সেইকাৰণে মই তহঁতক সেইবোৰ দিবও নোৱাৰিম। তহঁতে যদি ঘৰলৈ আহ, তাইক আশীৰ্বাদ এটা দি ধুনীয়াকৈ চাহ একাপ খাই যাবি। তাৰ বাহিৰে মই একো কৰিব নোৱাৰিম। মোক বেয়া নাপাবি। হ'ব দে যা, তোৰ ঘৰত আমি চাহ খাবলৈ নাযাওঁ। তোক আমি পাৰ্টি বিচাৰি ভুলহে কৰিলোঁ। তই গৈ থাক যা। মা, মই অতি সোনকালে গৈ চহৰত এডমিশ্যনটো লৈ আহিবগৈ লাগিব। মাজনী, মই ক'বলৈ বিচাৰিছিলোঁ তই আৰু পঢ়িব নালাগে দে। তোৰ পঢ়া শুনা ইমানতে ৰখাই দে। এতিয়া যদি তই চহৰলৈ পঢ়িব যাওঁ, তোক দেখোন তাত বহুত টকা লাগিব। তোৰ ককায়েৰে ঘৰে চলাবলৈ তোকেই পঢ়াব। তোকতো অকল পঢ়া খৰচটো দিলেই নহ'ব, তোক তাত থকা খোৱা ব্যৱস্থা কৰি দিব লাগিব। তোক তাত ৰখা মানে তাত এখন ঘৰ, ইয়াত এখন ঘৰ, দুখন ঘৰনো সি কেনেকৈ চলাব? তই তাক হাহাকাৰ নকৰিবি মাজনী। তই অকণমান তাৰ পৰিস্থিতিটো চাই ল। মা, অ' মা, ভণ্টি। দাদা আহিলেই। অঁ ভণ্টি, তই পাছ কৰাৰ কাৰণে তোৰ ককায়েৰে তোৰ কাৰণে মিঠাই লৈ আহিছে। তই মিঠাই খাই লহি। থেংক ইউ দাদা। পিছে বৌৰে ক'লৈ গ'লনো? বৌৰক মাতচোন। বোৱাৰী, অ' বোৱাৰী, এইপিনে আহাচোন। অ' মা কওক। হেৰা শুনাচোন, ইয়াতে মই আটা, আলু, পিঁয়াজ, মটৰমাহ, চয়াবিন গোটেইখিনি লৈ আহিছোঁ। তুমি এইখিনি ধুনীয়াকৈ ৰান্ধাগৈ। যোনে যোনে আমাৰ পৰি খবৰ ল'বলৈ আহে সকলোকে খাবলৈ দিবা। দাদা, তইনো এইবোৰ কিয় ইমান খৰচ কৰিব লাগে? তই এইবোৰত মাথা মাৰিব নালাগে নহয়। তই খালি পঢ়ি যা। দাদা, তোক কথা এটাহে ক'ব লগা আছিল। মই আৰু আগুৱাই যাব বিচাৰোঁ দাদা। মই ইমানতে পঢ়া সামৰিব নিবিচাৰোঁ। চহৰত মোৰ লগৰবোৰ গোটেইবোৰ যাব, হোষ্টেলত থাকিব। ময়ো তাত থাকি পঢ়িব বিচাৰোঁ দাদা। মোৰ কলিজাজনী, তোৰ যিমান পঢ়িবলৈ মন আছে সিমান পঢ়। তোৰ ককায়ে এতিয়াও জীয়াই আছে নহয়। তই সেইবোৰ একেবাৰে চিন্তা নকৰিবি। তই খালি পঢ়ি যা। মাজনী, মই জানো তোক এইমাত্ৰ সকলো বুজাই দিয়া নাই। তই আৰু পঢ়িব নালাগে দে। এইখিনিতে পঢ়াটো সামৰণি মাৰ। মা, তুমি কিয় বন্ধ কৰিছা? তাইৰ পঢ়িবলৈ ইচ্ছা আছে, তাইক পঢ়িবলৈ দিয়া। বাবা, তাইক চহৰত পঢ়াবলৈ পঠালে বহুত টকা লাগিবচোন। এতিয়া তাই ডাঙৰ হৈছে। কেইদিনমানৰ পাছত তাই বিয়া বাৰু চিন্তা কৰিব লাগিব। পঢ়াওঁতে যদি গোটেইবোৰ টকা খৰচ কৰ, তেতিয়া বিয়া বাৰু কেনেকৈ দিবি? বিয়া বাৰু দিওঁতে টকা নালাগিব জানো? আমাৰ ঘৰখনৰ ভিতৰত উপাৰ্জন কৰা একমাত্ৰ মানুহটোৱে তইনো আৰু আমাৰ কাৰণে কিমান কষ্ট কৰিবি? মা, তুমি ককায়েক ভনীয়েকৰ মাজত মাত নিদিবা। মোৰ নিজৰ ভণ্টিজনীৰ কাৰণে মই অলপমান কষ্ট কৰিলোঁ যেনিবা। তাতেনো কি ইমান ডাঙৰ কথাটো হ'ল? তাইতো মোৰ আগত বেলেগ কিবা আপত্তি কৰা নাই। পঢ়িবলৈহে বিচাৰিছে, পঢ়ক আৰু। সেইটো হয়, কিন্তু তইনো কিমান কষ্ট কৰিবি আৰু? মা, তাই পঢ়িবলৈ ইচ্ছা কৰিছে, তুমি তাইক পঢ়িবলৈ দিয়া। বাকীবোৰ মই সকলো চম্ভালি ল'ম। হ'ব দে, তোৰ যি ইচ্ছা তাকে কৰ। পঢ়ি তোৰ এডমিশ্যন, হোষ্টেলৰ ফিজ এইবোৰ সকলো মিলাই কিমানমান খৰচ হ'বনো? দাদা, কনফাৰ্ম ক'ব নোৱাৰোঁ, কিন্তু 50,000 মান ধৰি থ। মোৰ লগৰ এজনীও তাতেই পঢ়িব। তাইক সোধোতে তাই তেনেকৈ কৈছে, 50,000 মান ধৰি থ'বলৈ কৈছে। হ'ব দে ভণ্টি, তই টেনশ্যন নল'বি। কিন্তু এডমিশ্যন কেতিয়াৰ পৰা হ'বনো? দাদা, এডমিশ্যন চলি আছে। তোৰ যেতিয়া পইচা যোগাৰ হয় তেতিয়াই কবি। দুইটাই গৈ এডমিশ্যনটো লৈ আহিম। পৰিও, তই মোৰ কলিজাৰ টুকুৰা। তই জানই দেখোন তোক মই বাহিৰত পঢ়িবলৈহে পঠাম। তই যদি তাত গৈ কিবা উল্টা পুল্টা কৰ, মোৰ যদি মান সন্মান খেদাও, তেতিয়া কিন্তু তোক মই কেতিয়াও ক্ষমা নকৰিম। দাদা, তই একেবাৰে চিন্তা নকৰিবি। তোৰ ভনীয়ে তেনেকুৱা একো কামেই নকৰে, যিটো কাম কৰিলে তোৰ মান সন্মান যায়। তোৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। মই মোৰ তল কৰিবলগীয়া কাম তই একো নকৰ। ঠিক আছে, তই সকলো যোগাৰ কৰ। 2-এদিনৰ ভিতৰতে মই পইচা যোগাৰ কৰি আছোঁ। তোমালোকৰ কথা শেষ হ'ল যদি বস্তুখিনি দিয়া, মই বনোৱা কৰাত লাগোগৈ। পৰি, তই মোক অকণমান সহায় কৰি দিবি। অকলে অকলে মোৰ অসুবিধা হ'ব নহয়। বনাব দুইজনীয়ে বনাম। বোৱাৰী, দিয়াচোন আলু পিঁয়াজখিনি উলিয়াই দিয়া। মই বহি বহি কাটি থাকোঁ।
অ' মা আপোনাৰ কাৰণে সেইটো কামেই ভাল হ'ব আপুনি বহি বহি সেইখিনি কাটি দিলেও মই অকণমান উশাহ পাম বাবা ৰচোন তোৰ লগত কথা এটা আছে কি কথা মা কোৱা তাইক দেখোন নপঢ়োৱা হৈও হয় ইমানবোৰ টকা তইনো ক'ৰ পৰা যোগাৰ কৰিবি 5,000 10,000 কিবা এটা হোৱা হৈও বেলেগ কথা এতিয়া 50,000 নামটো সপোনতহে শুনিছোঁ আজিলৈকে একেলগে ইমানখিনি টকা দেখাই পোৱা নাই মা তুমি কেনেকুৱা ধৰণৰ কথা কৈছা তাইৰ মনটো ভাগি যোৱাটো মই একেবাৰে নিবিচাৰোঁ মই তাইক কৈছোঁ নহয় মই ক'ৰবাৰ পৰা যোগাৰ কৰি দিম বুলি 2-3 দিনৰ ভিতৰতে সকলো যোগাৰ কৰি দিম ঘৰখনৰ ইমান খৰচ তাৰ বাহিৰে আকৌ এইবোৰ বুজা মই নাজানো আৰু তই কেনেকৈ চম্ভালিবি মা মই কৈছোঁৱে দেখোন মই সকলো কৰিম তুমি মিছামিছিকৈ টেনশ্যন লৈ নাথাকিবা এতিয়া যদি অকণমান ৰেষ্ট লৈ কাম কৰোঁ তেতিয়া অকণো ৰেষ্ট নোহোৱাকৈ কাম কৰিম অকণমান বেছিকৈ কাম কৰিম তাতেনো কি ক্ষতিটো হ'ল তাই পঢ়ি শুনি ওলাই অহাৰ পাছত তেতিয়াতো কৰিব নালাগে তাই এজনী ছোৱালী মানুহে পঢ়া শুনাটো বাদেই দে বিয়া বাৰুও কথা আছে আৰে মা মই আছোঁ নহয় ভগৱানে সকলো চলাই নিব আজিকালি বাহিৰৰ দুনিয়াখন কেনেকুৱা তই জানই দেখোন তাইক অকলে অকলে বাহিৰত থৈ পঢ়াবলৈ মোৰ কিবা ভয়হে লাগিছে অ' মা আপুনি ঠিক কথাই কৈছে আপোনালোক দুইজনৰ কথাখিনি শুনি মই ওলাই আহিছোঁ সেই ৰাহ শুনিছানে বাহিৰৰ দুনিয়াখনত তাই মিলিব পাৰিব জানো তোমালোকে এনেই ইমান চিন্তা কৰি আছা বাহিৰত পঢ়িবলৈ অকল তাই নাযায় নহয় তাইৰ লগৰ বহুত ছোৱালী যাব আমাৰ পৰি একো নহয় তাই বাহিৰত গৈ পঢ়ি শুনি ডাঙৰ মানুহ হ'ব মোৰ নাম উজ্বলাব তাই পঢ়ি শুনি ডাঙৰ মানুহ হোৱাটো আমিও বিচাৰোঁ কিন্তু আজিকালি যিহে ঘটনা ঘটি থাকে ভাবিলেই ভয় লাগে তোৰ আৰু তোৰ ভনীৰ সিদ্ধান্তক বাধা দিয়াটো আমি গৰাকী নহয় তহঁতে যি কৰিবলৈ ওলাইছ কৰ আমি খালি এটাই বিচাৰোঁ তাই পঢ়ি শুনি ডাঙৰ মানুহ হওক